তাৰপিছত আকৌ এইবিলাক জমা দিব গৈ আছোঁ স্কুলত। এক মিনিট, আপোনালোকক এটা বস্তু দেখাম। নাফিছৰ ফ্ৰেণ্ডে এটা বস্তু দিছে, নাফিছক গিফ্ট দিছে। কেনেকৈ লাগিছে মনটো? চাৰ্টটো পচন্দ হৈছে? ধুনীয়া লাগিছে চাৰ্টটো। পচন্দ হৈছে? ভাল লাগিছে? মুখখন দেখাই ক ভালকৈ। চুহানা ফ্ৰেণ্ড এজনী আহিছে, ভাত খাইছে সিহঁতে। তাই স্পা কৰিব আহিছে, হেয়াৰ স্পা। মই কৰি দি আছোঁ হেয়াৰ স্পাটো। ভাত খাই হৈ গ'ল সিহঁতৰ, মই হেয়াৰ স্পা ষ্টাৰ্ট কৰি দিছোঁ। ভাগৰো লাগিছে, স্কুলৰ পৰা আহিছোঁ নহয়। তাই আহিছে এতিয়া, নকৰিলেও বেয়া কথা, কৰি দি আছোঁ। গোটেইখিনি নেদেখাওঁ, অলপ অলপ দেখাই গ'লে দেখাই আছোঁ আপোনালোকক খোৱাটো। অলপ অলপ মই মানে ভিডিঅ' কৰিবলৈ দিগদাৰ হৈছে নহয়, সেইকাৰণে অলপ অলপ দেখাইছোঁ। এতিয়া হৈ গ'ল ফাইনেল। হৈ গ'ল এতিয়া তাৰ অলপ গোটেইখিনি কমপ্লিট হৈ গ'ল। এতিয়া মই অলপ ক্ষীৰ বনাওঁ, ক্ষীৰ বনালোঁ অলপ চবেই খাবৰ কাৰণে। তাই গুচি গ'ল, মই ঘৰৰ কাৰণে বনাইছোঁ চবেই খাবৰ কাৰণে ক্ষীৰ অলপ। এতিয়া টাইমটো হ'ল 5:15 হৈছে। সিহঁতে গেৰেজৰ পৰা আহিব টাইম হৈছে। আজি ব্লগটো ইমানতে, বাই। ভুল হ'লে